হাই গাইজ গুড মৰ্ণিং মানে এটা গুড মৰ্ণিং হৈ থকা নাই মোটামুটি 12টা বাজে আৰু নতুন বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ দেৰিকৈ হ'লেও আৰু আজি হৈছে মোৰ বাৰ্থডে গতিকে অলপ মন্দিৰৰ পৰা আহিম বুলি ভাবিছিলোঁ আপোনালোকক দেখাই আছোঁ আৰু সকলো যাতে বছৰটো ভালে ভালে পাৰ হয় তাৰে কামনা কৰিলোঁ ছাতি ল'লি কেইটকা ছাতি হে 5 টকা আবেতো মগতে আছোঁ ছাতি এনেকৈ চাকি তাকি লৈ ল'লোঁ আৰু এইটো হৈছে মন্দিৰ আৰু মন্দিৰত আহি ঘৰ চৰ ধুই লওঁ আৰু আমি চাকি তাত জ্বলাম ইয়াতে সেৱা কৰিলোঁ গাছ মন্দিৰ সেৱা কৰিলোঁ আপোনালোকৰ যাতে বছৰটো ভালে ভালে পাৰ হয় তাৰে কামনা কৰিলোঁ গাছ মন্দিৰত সেৱা চেৱা কৰি ল'লোঁ আৰু আমি যেনেকৈ বজাৰ চজাৰ কৰি আহিলোঁ জ্বালা তালা লৈ গাজৰ এইগিলা চব লৈ আহিছোঁ পূৰা গাছ এইফালে কমলা আৰু কল আৰু ধূপ গাছ আজি আমাৰ পুঠি কৰিম বুলি ভাবিছিলোঁ এইবিলাক চব ৰেডি কৰি থৈ দিছোঁ আৰু যাই পুঠি কৰিব পূৰা গাড়ী বনাই দিছোঁ এতিয়া ঠাণ্ডা না খেচাৰ ভৰাই দিছোঁ এইফালে খেচাৰ দি দিছোঁ পূৰা উঠি কৰিলে বহিলে একদম ঠাণ্ডা লাগি যাব না পূৰা কেঁচাত দি দিছোঁ গৰম উঠি থাকে টাপলা চাপলা গাইছে এনেকৈ তেল দি দিছোঁ এতিয়া আমি পাপৰ ভাজিম আৰু এই হাঁহি আছে বোলে কি হৈছে দেই এইফালে আমাৰ চব ৰেডি হৈ গৈছে চব্জি তব্জি কাটি থৈ দিছোঁ পূৰা আৰু এইফালে পাপৰ আছে ইয়াত দি দিছোঁ পাপৰ বহি এনেকৈ পাপৰ পুৰি থাকোঁতে গাড়ী চাহ আহি গৈছে আমি চব্জি বনাই আছোঁ আমাৰ ইয়াৰ পলাছ কবি ভাজি চব্জি হৈছে আৰু গাড়ী সিফালে খানা বনাই আছে খানা আৰু এইফালে গাইছ পুঠি পঢ়ি আছে মহাগুণ আছে কেৱল কীৰ্তনে সংহাৰত বন্ধ এৰাই মক্ষ পাৱে পাছে কলি যুদ্ধ পাপৰ যুগ বুলি কৈছে তথাপিতো হৰিনাম এটা আছে কলি যুগত হৰিনাম ললি সমস্ত পাপৰ পৰা মুক্ত হয় বুলি কৈছে আপোনাৰ মুখ্য কাৰণ গোবিন্দ গোবিন্দ বুলিয়া বেকতে হৰি 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 কীৰ্তন মুখ্য যদি বিচাৰে কোনোবাই তেনেহ'লে হৰিনাম ল'ব উচিত গোবিন্দ গোবিন্দ কৃষ্ণ কৃষ্ণ ইটো হৰি নামে লোকৰ যতেক পাতক নিৰ্যান কৰে এই ৰাম অনেক প্ৰত্যেক পাতেক প্ৰবন্ধে কৰিবে নোৱাৰে পাতকি নৰে ৰক্ষা কৰি ৰয়া আছে ভৱতৰিবাৰ গাছ আৰু এই চাকি আছে কেনে হৈছে কেনে ভাল হৈছে না আছে বোলে গাছ জুপৰ থাকোঁতে মানে কল হৈ গ'ল কল খালোঁ গাড়ী চাড়ী খালা চবাই এইটো ঘৰক লগি ললা কৈ দেখি ই ললা কৈ লৈছা নেকি তই থৈ যাব লাগিব গাইছ এনেকৈ আমি জুই পাই আছোঁ এটা চিনেমেটিক শ্বৰ্ট চাইলে এইফালে ফোন কৰি আছে আৰু এইফালে হৈছে বন জুই ঠাণ্ডাত আৰু জুই নোপোৱাৰ কি কৰিম অলপ পিছত খানা আহিছে আমাৰ নৰ্মেল খানা মাছ মাংস নাই এইটো ভেজিটেবল হয়
মোবাইল বসাই দিছে এটা খাইছে এনেকৈ আমি কিন্তু পূৰা খাইছোঁ নিৰামিষ ভাত পাপত বিলাহী এই লাবৰা দি খাই আছোঁ গাইছ হাই গেছ মই ৰাতিপুৱাই গুৱাহাটী আহি গ'লোঁ কালি ভিডিঅ'টো এনেই অলপ কিবা এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টো আপলোড দিয়া নহ'ল আজি আপলোড দিম আৰু ভিডিঅ'টো বেছি ইমান হেৰি হোৱা নাই কিন্তু আপোনালোকে চাব আৰু কিবা বেয়া পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ নতুন ভিডিঅ' বনাই আছোঁ তো সেইকাৰণে নাজানো ভালদৰে আপোনালোকে এইখিনি সহায় কৰিব আৰু এনেই কালি বাৰ্থডে বুলি এনেই অকণমান কিবা পুঠি পৰিলোঁ আৰু পইচা পাতি নাই আমাৰোতো ডাঙৰকৈ কৰিব মন যায় কিন্তু পইচা পাতি নাই কি কৰিম আৰু এইখিনি এনেই ভিডিঅ' এটা বনাইছিলোঁ এইখিনি ক'ব লগা আছিল থেংক ইউ